নমস্কাৰ বন্ধুসকল এডুটেach আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি এছাম হিষ্ট্ৰীৰ ওপৰত কেইটামান MCQ আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ 1830 চনত কোনে অসমৰ জনজাতিসকলৰ মৈত্ৰী সংঘ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল? কনচেং বৰপাত্ৰ গোহাঁই, আতন বুঢ়াগোহাঁই, পিয়লি ফুকন, লালুক বৰফুকন। আৰু শুদ্ধ উত্তৰটো হ'ব পিয়লি ফুকন। মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰংগা নয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? বিকল্পসমূহ ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ আৰু শিৱসিংহ। আৰু শুদ্ধ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। মৰঙীখোৱা গোহাঁই ক'ৰ শাসনকৰ্তা আছিল? বিকল্পসমূহ শদিয়া, মৰঙী, শলাল, কামৰূপ। আৰু শুদ্ধ উত্তৰ মৰঙী। আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰতৰ ভিতৰতে এক ক্ষমতাশালী ৰাজতন্ত্ৰ হিচাপে গঢ় দিয়াৰ আশা কোনজন আহোম ৰজাই কৰিছিল? বিকল্পসমূহ প্ৰতাপসিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ, চুহুংমুং। আৰু শুদ্ধ উত্তৰ ৰুদ্ৰসিংহ। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়াসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল? বিকল্পসমূহ পূৰ্ণানন্দ বুঢ়াগোহাঁই, লক্ষী সিংহ, গৌৰীনাথ সিংহ, লালুকখোলা বৰফুকন। আৰু শুদ্ধ উত্তৰ হ'ব পূৰ্ণানন্দ বুঢ়াগোহাঁই। কোচ মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল? মোহৰ, টাক্কা, নাৰায়ণী, টংকা। আৰু শুদ্ধ উত্তৰ হ'ব নাৰায়ণী। কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী ৰাজকুমাৰী মংগলদৈক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? বিকল্পসমূহ জ্যোতিষ সিংহ, গদাধৰ সিংহ, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ। আৰু শুদ্ধ উত্তৰ হ'ব প্ৰতাপ সিংহ। হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি? বিকল্পসমূহ জ্যোতিষ সিংহ, চুহুংমুং, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ। আৰু শুদ্ধ উত্তৰ হ'ব চুহুংমুং। খাছপুৰ কাৰ ৰাজধানী আছিল? বিকল্পসমূহ কছাৰীসকলৰ, খাচীয়াসকলৰ, কোচসকলৰ, জয়ন্তীয়াসকলৰ। আৰু শুদ্ধ উত্তৰ হ'ব কছাৰীসকলৰ। আহোম মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? বিকল্পসমূহ বৰ্গাকাৰ, অষ্টভুজীয়া, ষষ্ঠভুজীয়া, পঞ্চভুজীয়া। আৰু শুদ্ধ উত্তৰ হ'ব অষ্টভুজীয়া। যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশত কিমান চনত খন্দা হৈছিল? বিকল্পসমূহ 1801 চনত, 1805 চনত, 1808 চনত আৰু 1818 চনত। আৰু শুদ্ধ উত্তৰ হ'ব 1805 চনত। তলৰ কোনজন ব্যক্তিয়ে 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল? বিকল্পসমূহ চন্দ্ৰধৰ বৰুৱা, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ গোস্বামী। আৰু শুদ্ধ উত্তৰ হ'ব চন্দ্ৰধৰ বৰুৱা। তলৰ কোনগৰাকী অসমীয়া জীয়ৰী ঔৰংগজেৱৰ বোৱাৰী হৈছিল? বিকল্পসমূহ মূলা গাভৰু, ৰমণী গাভৰু, পিজৌ গাভৰু। আৰু শুদ্ধ উত্তৰ ৰমণী গাভৰু। বামুণী কোঁৱৰৰ আহোম নামটো কি আছিল? বিকল্পসমূহ চুডাংফা, চুজাংফা, চুবিনফা, চুহুংমুং। আৰু শুদ্ধ উত্তৰ চুডাংফা। হৰদত্ত বীৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ বাবে কলীয়া ভোমোৰা বৰফুকনক কোনে প্ৰতাপবল্লভ উপাধি প্ৰদান কৰিছিল? বিকল্পসমূহ গৌৰীনাথ সিংহ, কমলেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ। আৰু শুদ্ধ উত্তৰ পুৰন্দৰ সিংহ। মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজন কোন আছিল? বিকল্পসমূহ নৰক, ভগদত্ত, ভাস্কৰ বৰ্মন, ব্ৰজদত্ত। আৰু শুদ্ধ উত্তৰ ভগদত্ত। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? বিকল্পসমূহ গদাধৰ সিংহ, ৰুদ্ৰসিংহ, শিৱসিংহ, প্ৰমত্ত সিংহ। শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ। কাৰ ৰাজত্বকালত আলাবৈৰ ৰণ হৈছিল? বিকল্পসমূহ গদাধৰ সিংহ, চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, প্ৰমত্ত সিংহ। আৰু শুদ্ধ উত্তৰ চক্ৰধ্বজ সিংহ। গড়গাঁও দখল কৰা মোগল সেনাপতিজন কোন আছিল? বিকল্পসমূহ আবু বক্কৰ, ৰামসিংহ, মীৰ জুমলা। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব মীৰ জুমলা। দুজন আহোম ৰজা বুঢ়া ৰজা নামেৰে জনাজাত, এজন প্ৰতাপ সিংহ, আনজন কোন আছিল? বিকল্পসমূহ গদাধৰ সিংহ, চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, প্ৰমত্ত সিংহ। আৰু শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ। ধন্যবাদ। আমাৰ এই ভিডিঅ'টোৰ PDF আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। আপোনালোকে তলৰ লিংকত গৈ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ সেই PDF লাভ কৰিব পাৰিব।